নমস্কাৰ। আজি বৰষুণ দি আছে, বৰষুণ বতৰ, তাতে আৰু লকডাউন। বহি আছোঁ আমি তেলচুৰাহঁতৰ ঘৰত। তেলচুৰা আজি জন্মদিন। তেলচুৰা কিন্তু এতিয়া ঘৰত নাই। সি নন্দ আৰু নেথেৰামৰ লগত কাপোৰ কিনিব গৈছে জন্মদিনৰ কাৰণে। নতুন কাপোৰ লাগে বোলে তাক। আৰু মোৰ লগত আছে সাগৰিকা আজি। নমস্কাৰ। আজি তেলচুৰে বা কি খুৱাই আমাক জন্মদিন বুলি? তই জানামতে কি খুৱাব? নাজনা নহ'লে জানা দে, তাতে তেতিয়াৰ পৰা বহি আছে পাকঘৰত। গল্লা খুৱাব আমাক। তেলচুৰাৰ ভণ্টিয়ে জনাইছে আজি, চৰি সাগৰিকাৰ ভণ্টিয়ে জনাইছে তেলচুৰাৰ জন্মদিনত গল্লা খুৱাব আজি। আৰু কি খুৱাব? তেলচুৰা বৰ্তমান ঘৰত নাই, আহিব হৈছে কিজানি, কাপোৰ কিনিব গৈছে। আৰু নেথেৰামেও বোলে কিবা গিফ্ট দিব, তাকে বোলে এতিয়া কিনি আছে। সেইকাৰণে বোলে সিহঁতৰ দেৰি হৈছে। তেলচুৰাৰ যে আইতাকে মানে এতিয়াৰ পৰা যোগাৰ কৰি আছে, কি খুৱাব কি নোখুৱাব আজি জন্মদিনত। আৰু এটা মানে দুখ লগা কথা, তেলচুৰাৰ জন্মদিন আমোদিতহে পৰিছে। ঘৰত তাৰমানে পুথি পঢ়াৰ কথা আছিল, পুথি পঢ়ি অলপমান ডাঙৰকৈ অলপমান নাম প্ৰসংগ এনেকুৱা অলপমান কৰাৰ ইচ্ছা আছিল, কিন্তু সম্ভৱ নহ'ল আমটিৰ কাৰণে। এতিয়া এনেই আৰু কেকটো কাটিব, থৈ দিব থাপি থাপি। আৰু সাগৰিকাৰ জন্মদিন কেতিয়া? ছেপ্টেম্বৰৰ 15 তাৰিখে। ছেপ্টেম্বৰ 15 তাৰিখে। আচ্ছা, আকৌ এবাৰ কৈছোঁ, যিসকলে চাইছে সেইটো গম পোৱা নাই, আগতে কোৱা গৈছে। তেলচুৰাৰ আজি জন্মদিন 24 তাৰিখ জুন মাহৰ আজি তেলচুৰাৰ জন্মদিন। গোটেই আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি কৰণ ডেকাক অসমৰ ৰাইজে তেলচুৰা হিচাপে চিনি পায়। তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। সদায় এনেকৈ মৰম দি যাব আমাক। তেলচুৰা আহি পেলাই ভাল আছিল, কি বা কিনিলে কাপোৰ চাব পাৰিল হয়, কেতিয়াবা আহি পায় এতিয়া। যোৱা কিন্তু বহুত দেৰি হৈছে, বৰষুণত জিকি পৰি গৈছে সিহঁতে। বাইক লৈ তিনিওজন, তেলচুৰা গৈছে, নেথেৰাম গৈছে, কৰণ গৈছে, মাজত বহি গৈছে। থেংক ইউ।